खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि बिटिआरआव नैथि खेबनि थाखाय 133 दुरान्ड काप हाबाफारि जानो थांगासिनो दं बिटिआर हालामनि क'क्राझाराव 2023 मायथाइयाव 133थि एसिया हादरमानि बयनिफ्रायबो गोजामसिन दुरान्ड कापखौ बिटिआरआव खुंफुंनो हानाया बिटिआरनि साफ्रोमबो रायजो राजाफोरनि थाखाय जोबोरैनो गोग्गाथाव बाथ्रा लोगोसे क'क्राझार साइ स्टेडियामाव 133थि दुरान्ड कापआ 30 जुलाइनिफ्राय जागायगोन आरो 21 आगस्तसिम सोलिगोन एसिया हादरमानि बयनिफ्रायबो गोजामसिन दुरान्ड कापखौ बिटिआरनि रायजो राजाफोरा आरोबाव खाथिथारै मोनथिनो हायो बेनि थाखाय बिटिआरनि मोनबा जिल्लाफोराव ट्रफि टवार बादायलायनाय हाबाफारि लादों बेनिनो गिबि हाबाफारि हिसाबै दिनै 11 जुलाइआव उदालगुरि नलबारि गेलेग्रा फोथाराव ट्रफि टवार बादायलायनाय हाबाफारिखौ जागायबाय बेनि उनाव ट्रफि टवार बादायलायनाया 12 जुलाइ खालि तामुलपुर आरो 13 जुलाइ खालि बाक्सायाव खालामनाय जागोन बेनि उनाव 14 जुलाइ खालि बड'फा कालचारेल कमप्लेक्सआव क'क्राझार इभेन्टनि थाखाय मिरुनां ट्रफि टवारनि हाबाफारिखौ खुंफुंनाय जागोन लोगोसे क'क्राझार साइ स्टेडियामाव बड'लेण्ड एफसि नर्थ इस्ट इउनाइटेड एफसि ओडिशा एफसि आरो बिएसएफ एफटि हानजाफोरनि गेलेनाय बादायलायनायखौ नुनो मोनगोन बे हाबाफारियावनो बिटिआरनि गासै एमएलएफोरा थागोन लोगोसे बे हाबाफारियावनो आलासि महरै नुजाफैगोन आसामनि केबिनेट मन्त्रि नन्दिता गारलसाया बेफोर गासै बाथ्राखौ बिटिआरनि गेलेमु बिफाननि दावबायसा बर'आ खौरांगिरि मेलजों फोरमायदों बिटिआरनि दावबायसा बर'आ खौरां मेलनि गेजेरजों आरोबाव मा फोरमायखो फै जों आबुङै मिथिनानै लानि बिटिआरत सेकेन्ड टाइমৰ কাৰণে হ'বলগীয়া যি 133তম দুৰান্ড কাপ ইয়াৰ সম্পৰ্কে ৰাইজক কিছু কথা জনাবৰ কাৰণে আমি মিডিয়া পাৰ্চনসকলক নিমন্ত্ৰণ কৰিছোঁ আমাৰ কোকৰাঝাৰত 2023 বৰ্ষত 132তম যেটো এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণা এটা দুৰান্ড কাপ যেটো দুৰান্ড কাপ বুলি কোৱা হয়তো অনুষ্ঠিত হৈছিল আৰু যোৱাবাৰ সফলভাৱে আমি বিটিআৰে আয়োজন কৰি দিয়াৰ বাবে ইণ্ডিয়ান আৰ্মিয়ে পুনৰবাৰ 133তম দুৰান্ড কাপটো আকৌ আমাক অনুষ্ঠিত কৰিবৰ কাৰণে আমাক অনুমতি দিছে তাৰ কাৰণে ইণ্ডিয়ান আৰ্মিক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে আদি কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পৰ্টছ মিনিষ্টাৰ গাৰ্লছা বাইদেউ আৰু সকলো আমাৰ স্পৰ্টছৰ টীম বা আমাৰ বিটিআৰৰ সকলো স্পৰ্টছ ডিপাৰ্টমেণ্টকে আদি কৰি সকলো অফিচাৰসকলক মই ধন্যবাদ জনাইছোঁ যোৱাবাৰ ভালকৈ আমি দুৰান্ড কাপ অনুষ্ঠিত কৰাৰ বাবে আৰু এই বছৰ আমাৰ অহা 30 জুলাইৰ পৰা দুৰান্ড কাপটো হ'ব 30 জুলাইৰ পৰা 21 আগষ্টলৈকে আমাৰ দুৰান্ড কাপ অনুষ্ঠিত হ'ব 21 জুলাইত আগষ্টত আমাৰ কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব আৰু ইটোৰ কাৰণে আমি এবাৰ আমাৰ বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা চিন্তাধাৰা যে বিটিআৰত যেহেতু এটা খুব পুৰণা এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণা গেম অনুষ্ঠিত হৈছে যোৱা বছৰৰ পৰা এইটো যাতে আৰু বিটিআৰৰ ৰাইজে আৰু ভালকৈ জানে আৰু ভালকৈ মোবিলাইজ হয় তাৰ কাৰণে বৰ্তমানৰ 5খন জিলাতো ট্ৰফি টুৰৰ কাৰণে প্ৰগ্ৰাম আয়োজন কৰা হৈছে আমি প্ৰথম 11 জুলাইত উদালগুৰিৰ পৰা আমি আৰম্ভ কৰিম 11 জুলাইত আমাৰ উদালগুৰি নলবাৰী খেলপথাৰত ট্ৰফি টুৰ আমি আয়োজন কৰিছোঁ আৰু তাৰ কাৰণে আমি ৰোড মেপ তৈয়াৰ কৰিছোঁ ট্ৰফি টুৰৰ কাৰণে আমাৰ কংকালী চকৰ পৰা আৰম্ভ কৰি আমি ওদালগুৰি টাউনটো ঘূৰি আমাৰ নলবাৰী খেলপথাৰত আমি ট্ৰফি টুৰৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈছোঁ তাৰে ভিতৰত আমাৰ আকৰ্ষণীয় এটা আমি কাৰ্যসূচী লৈছোঁ কি আমাৰ এটা ফ্ৰেণ্ডলি ফুটবল মেটছ তাতে 7 ভাৰ্চেছ 7 যিসকল ছিনিয়ৰ প্লেয়াৰ্ছ তেখেতসকলৰ এটা ফুটবল ডেমনষ্ট্ৰেশ্যন তাত হ'ব আৰু ইয়াৰ পিছত 12 তাৰিখত আমাৰ ট্ৰফি টুৰ যাব তামুলপুৰ 13 তাৰিখত আমাৰ বাক্সাত যাব 14 তাৰিখত আমাৰ কোকৰাঝাৰৰ বড'ফা কালচাৰেল কমপ্লেক্সত আমাৰ বিটিআৰৰ যি আমাক ভেনুটো দিছে বিটিআৰ হিচাপে কোকৰাঝাৰ চাই ষ্টেডিয়ামত এই ভেনুৰ চেণ্ট্ৰেলি আমাৰ যেটো ট্ৰফি টুৰ প্ৰগ্ৰামটো তাত হ'ব য'ত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকে আদি কৰি আমাৰ সকলো এমএলএসকল থাকিব আৰু আলহী হিচাপে আমি
অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউ তেখেতক আমি নিমন্ত্ৰণ কৰা হৈছে, তেখেতে আহিব। তাৰ বাদেও আমাৰ দুৰুণ কাপক যিসকলে আয়োজন কৰে বা চাই ইণ্ডিয়ান আৰ্মি তেখেতসকলৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলেও এই কোকৰাঝাৰৰ চেণ্ট্ৰেলি কৰা 14 তাৰিখত উপস্থিত থাকিব আৰু আমি তাত আমাৰ বিটিআৰৰ সকলো স্পৰ্টছ লাভাৰ্ছ আৰু স্পৰ্টছ এছ'চিয়েশ্যন আৰু কিছুমান আমাৰ একাডেমীবিলাকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ষ্টাৰ যিসকল আছে আমাৰ বড়োলেণ্ডৰ পৰা হলিচৰণকে আদি কৰি ঠিক তেনেকুৱা আমি এনেকুৱা ষ্টাৰ স্পৰ্টছ পাৰ্চনবিলাকক আমি নিমন্ত্ৰণ ৰাখিছোঁ। তাৰপিছত আমাৰ 15 তাৰিখত চিৰাং ডিষ্ট্ৰিক্টত আমি ট্ৰফি টুৰটো আমি কনক্লুড কৰিম। তো ইয়াত এটা কথা মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ বিটিআৰ নিচিনা এটা সৰু কাউন্সিলে এছিয়া মহাদেশৰ আটাইতকৈ পুৰণা দুৰুণ কাপ সেইটো আমি কণ্ডাক্ট কৰিব পোৱাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। তাৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ সকলো ৰাইজ আৰু আমাৰ সকলো স্পৰ্টছৰ লগত যিসকল জড়িত হৈ আছে যাতে আমাক সহযোগ কৰে, মই সেইটো আপোনালোকৰ যোগেদি এইখিনি কথা আহ্বান কৰিছোঁ। আমাৰ ইয়াত কোকৰাঝাৰ অৰ্থাৎ বিটিআৰ যিটো ভেনু, ইয়াত এটা ভেনুত আমাৰ কোকৰাঝাৰ চাই ষ্টেডিয়ামত আমি লোৱা হৈছে আৰু আপোনালোকক জনাই পেলাই মই সুখী হ'ম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান তেখেতৰ নেতৃত্বত তেখেতৰ প্ৰচেষ্টাত নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমবাৰ এটা আমি ষ্টেডিয়াম বনালোঁ, ছেণ্ট লুইছ ষ্টেডিয়াম, যিটো মানে ফিফা এপ্ৰুভ হ'ব আৰু আমাৰ আশা এদিন হ'লেও আমি কোকৰাঝাৰ চাই ষ্টেডিয়ামত ISL নিচিনা আমি খেল পাতিবৰ কাৰণে আমি এতিয়া পূৰা আমি যোজা আমি চলাই আছোঁ। আৰু আমাৰ কোকৰাঝাৰ যিটো ইভেণ্ট আমাৰ 133তম দুৰুণ কাপ, ইয়াত 4টা টিমে অংশগ্ৰহণ কৰিব। তাৰে ভিতৰত আমাৰ লোকেল টিমটো আছে আমাৰ বড়োলেণ্ড FC, সেইটো আমাৰ থাকিব আৰু নৰ্থ ইষ্ট ইউনাইটেড FC, ওড়িশা আৰু BSF এইখিনি টিম আমাৰ 4টা টিমে ইয়াত থাকিব আৰু ইয়াৰ মাজতে তেখেতসকলৰ লীগটো হ'ব আৰু যিসকলে ইয়াত লীগৰ পৰা হ'ব মানে চেম্পিয়ন হ'ব বা লীগৰ পৰা হ'ব খেলিব তেওঁলোকৰ পৰা এটা টিম মানে কোৱাৰ্টাৰ ফাইনেল যাব আৰু কোৱাৰ্টাৰ ফাইনেলটো আমি কোকৰাঝাৰত অনুষ্ঠিত কৰিবৰ কাৰণে 21 তাৰিখত আমি যোজা চলোৱা হৈছে। ফাইনেলটো এতিয়ালৈকে দুৰুণ কাপ কৰ্তৃপক্ষ যিসকল আছে তেওঁলোকে ডিচাইড কৰিব। আগৰ বছৰটো কলকাতাত হৈছিলে, সম্ভৱ এতিয়াও কলকাতাৰ হোৱাৰ এটা চান্সটো আছে আৰু আমি এইবাৰ বড়োলেণ্ড FC টিমটো আমি খুব ষ্ট্ৰং কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ OSD তথা আমাৰ অসম ফুটবল সন্থাৰ ছেক্ৰেটাৰী জেনেৰেল ডক্টৰ চাংগ্ৰাং ব্ৰহ্ম তেখেতৰ তত্বাৱধানত আমাৰ বড়োলেণ্ড FC ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে। আমি অল বিটিআৰত আমি ট্ৰায়েল লৈ পেলাই প্লেয়াৰ ছিলেকশ্যন কৰিছোঁ আৰু যিসকলে একদম ভাল খেলে তেখেতসকলক লৈ পেলাই আৰু আমি আশাবাদী এইবাৰ আমাৰ টিম ভাল খেলিব, সেইটো আমাৰ আশাবাদী। কাপৰ এটা ইভেণ্টহে হ'ব ইয়াত, ভেন্যুটো লোৱা হৈছে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত শ্বিলঙত হ'ব এটা, শ্বিলং, কোকৰাঝাৰ আৰু কলকাতা এইখিনি ইভেণ্টটো লোৱা হৈছে। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट। नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन।
लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों। नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन। जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन।